এঘণ্টা আগতে ফোন মাৰিছে মই দোকানত মাল থব যাব লাগে ফোন মাৰিছে মই এতিয়া আহি পাইছোঁ ঘৰৰ পৰা এইবিলাক দোকানত মই মাল থব যাব লাগে আপোনাক কৈছোঁগে নহ'ব এইবিলাক চাচোন ইমান ধুনীয়া ধুনীয়া ফুলবিলাক মই গুৱাহাটীৰ পৰা আনিছোঁ ছাগলীয়ে খাই বহিছে আমাৰ ছাগলীটো আল দিয়া আছে বেলেগো ছাগলী সেইবিলাক খাই দিলা সাংঘাতিক ঘৰত ইমান দামী ফুল চাচোন আগকেইটা খাই কি কৰিলা সেই ছাগলী কবাগলি এতিয়া কাজিয়া হ'ব গম পাইছা কোনোবা ফোন মাৰিলা নম্বৰ হেল্ল' অঁ কওকচোন অঁ শুনা পাই আছোঁ হেল্ল' ছাৰ মই আপোনাৰ ৰামঠগন কোম্পানীৰ পৰা কল কৰিছিলোঁ ছাৰ হয় নেকি হয় আপোনাৰ মোবাইল নম্বৰত এটা লটাৰী লাগিছে ছাৰ আৰু লগতে এখন R15 R15 হয় ছাৰ লটাৰী কিহৰ লটাৰী এইটো হয় হয় লটাৰী আপোনাৰ 25 লাখ টকা লটাৰী লাগিছে 25 লাখ লটাৰীটো ল'ব বিচাৰিব হয় ঠিক আছে আপোনাৰ লটাৰীটো ল'বৰ কাৰণে ছাৰ আপুনি এই যিটো নম্বৰত কল কৰা গৈছে তাতে হোৱাটছএপ নম্বৰত আপোনাৰ ভোটাৰ আই ডি আধাৰ কাৰ্ড পান কাৰ্ড আৰু আপোনাৰ বেংক একাউণ্টৰ ডিটেইলছখিনি আপুনি চেণ্ড কৰিব লাগিব অঁ এতিয়া দিব লাগিব না হয় ছাৰ এতিয়া দি দিলে আপোনাৰ সোনকালে প্ৰচেছিং হৈ যাব ছাৰ হয় নেকি আৰু প্ৰচেছিং ফিজ হিচাপে আপোনাৰ 10,000 এটা জমা কৰিব লাগিব হয় আপোনাৰ এইটো নম্বৰত আপোনাৰ একাউণ্ট নম্বৰ এটা চেণ্ড কৰি দিয়া হ'ব তাতে আপুনি 10,000 এটা জমা কৰি দিব ছাৰ প্ৰচেছিং ফিজ হয় আৰু লগে লগে আপোনাৰ 25 লাখ আপোনাৰ একাউণ্টত লগে লগে সোমাই থাকিব মই এতিয়া দি দিম নেকি আপোনাক এইটো নাম্বাৰতে হোৱাটছএপত দি দিলে হ'ব ন ডকুমেণ্টছবিলাক হয় ছাৰ ডকুমেণ্টছখিনি এইটো নাম্বাৰতে দি দিয়ক আৰু মই একাউণ্ট নম্বৰটো আপোনাক চেণ্ড কৰি আছোঁ হয় একাউণ্ট নম্বৰটো আপুনি গুগল পে' কৰি আপুনি 10,000 এটা জমা কৰি দিয়ক আপোনাৰ 25 লাখ সোমাই যাব লগে লগে এতিয়া মোৰ R15টো কেতিয়া আহিব R15টো ছাৰ আপোনাৰ আমি ডেলিভাৰী কৰি দিম আপোনাৰ কুৰিয়াৰে আপোনাৰ ঘৰত গৈ দি আহিব এইটো আপোনাৰ এসপ্তাহৰ ভিতৰত আপোনাৰ R15 পাই যাব আৰু পইচাবিলাক পইচাখিনি আপোনাৰ ছাৰ আপুনি 10,000টো জমা কৰাৰ লগে লগে আপোনাৰ একাউণ্টত সোমাই যাব আপুনি মোবাইলত মেছেজ পাই যাব হয় ছাৰ আপুনি টেনশ্যন নল'ব মই আপোনাক এতিয়াই দি আছোঁ আপোনাক তেনে আপোনাৰ এইটো চিয়'ৰ বুলি আমি ধৰি লওঁ ছাৰ অঁ চিয়'ৰ আপোনাৰ মানে মোৰ বেছি টাইম নাই আপোনাৰ 10 মিনিট ঠিক আছে 10 মিনিটৰ ভিতৰত মই দি আছোঁ আপোনাৰ চাৰিআলিত যাব লাগিবতো ঠিক আছে আপোনাৰ নামটো জনাই দিব ছাৰ বিশাল ভাই বিশাল ভাই ঠিক আছে ছাৰ আপোনাৰ নামটো মই এণ্ট্ৰি কৰি দিছোঁ আপুনি পইচাটো জমা কৰি দিয়ক আৰু ডকুমেণ্টখিনি আপুনি চেণ্ড কৰি দিয়ক হয় থেংক ইউ মালামাল 25 লাখ মই এতিয়া যাম দাদা অঁ এয়া গুগল পে' হ'বনে হ'ব পইচা আছেতো একাউণ্ট না আছে টকা 10,000 দিয়কচোন 10,120 টকা লাগিব হ'ব সেইটো কথা নাই 10,000 স্কিনাৰ লাগিব নেকি দিয়ক লওক অঁ গৈছেনে অঁ আহিলে গৈছে অঁ আহিলে 10,000 গৈছেনে অঁ 10,000 দাদা 2 মিনিট পইচা 2 মিনিট এই আহি পাব দাদা দিয়ক 2 মিনিট কৈ এঘণ্টা হৈ গ'ল গৈছে আহি পাব 2 মিনিট মোৰ বহি এঘণ্টা হৈ গ'ল 2 মিনিট সোমাব হ'ব দিয়ক মই দোকানৰ মাল উঠাব যাব লাগে নাই 2 মিনিট হ'ব এয়া হ'ব তেতিয়াবা আপুনি কৈয়ে আছেচোন হ'ব বুলি দিয়ক দিয়ক মোৰ দেৰি হৈ আছে মাল যাব লাগে দিয়ক আপোনাক পইচা দিছোঁ এতিয়া আপুনি পইচাটো দিয়ক 2 মিনিট হ'ব এয়া মই আপুনি কথাটো বুজি পোৱা নাই মাৰি আছোঁ একদম দোকানত মাল আনিব যাব লাগে জলদি কওক পইচা দিয়ক
অ দাদা এ কিয় পাব দেৰি এইটো, হৈ পাব পাব টেনশ্যন ল'ব নালাগে নহয় নাই এনেকৈ এইটো মানে মই এটা যে পঠাইছোঁ যে মানে কি ক'ম এই এই দাদা এই হওক না হওক না এ, মানুহ এজন আহিছে এইফালে মানুহ এজন আহিছে এই- 10,000 টকা এটা লৈছে এতিয়া 20 পইচাটো নেদে গুগল পে' কৰি লৈছে দিমটো আপুনি তেতিয়াবা কৈ আছে দিম কৈ আছে দিমটো এতিয়ালৈকে দিয়া নাই এই 1.5 ঘণ্টাৰ ওপৰত হৈ গ'ল কৈছে কাহিনীটো শুনি ল আপুনি 2 মিনিটত দিম বুলি কৈছে কাহিনীটো শুন কাহিনীটো শুন না এইটো কি হ'ল জানো মই জানো নাই কি হয় মানে কি ক'ম এই তবা মানে মাল হৈ যাবি গম পাইছে এতিয়া যে কিমান 120 টকাহে অঁ 120 টকা ইমান লাগে কমচে কম মই তোক 5,000 দিম পাঁচ এইটো যে মোক পঠাইছে যে পইচাটো কিমান আহিব গম পাইছে না কি ক'ম নাই মোক 10,000 টকা লাগিব শুন মোক 10,000 টকা লাগিব দাদা ঐ ভাই আপুনি আহকচোন আহক জলদি আহক এই মানুহটো লেটি পেটি কৰি আছে জলদি আহক বাইকৰ কাৰণে মই জলদি আহক বাইকটো গম পাইছে নাই দিয়ক 1.5 ঘণ্টাৰ ওপৰত হৈ গ'ল বস্তুটো মানে কি মই এইবিলাক নামানো আপুনি মোক তাৰপৰা টকা লৈছে অফাৰ পাব, নাই অফাৰ মোক পাব। সেইবিলাক নালাগে মোৰ তাৰপৰা টকা লৈছে 10,000 টকা লৈছে আপুনি 10,000 দিয়ক। বহুত অফাৰ আছে এইটোত মই এইবিলাক একো বুজি নাপাওঁ মই দাদা ফোন 120 মাৰিছোঁ টকা দাদা আহি আছে 120 টকা একোৱে নহয় কি হ'ল কি হ'ল মোৰ তাৰপৰা এই মানুহজন আহিছে অঁ কৈছে যে তোমাৰ গুগল পে' আছে নে মই কৈছোঁ আছে অঁ কৈছে টকা 10,000 দিব পাৰিব মই দি দিলোঁ 10,000 টকা এতিয়া পইচাটো নেদে দাদা দিয়ক পইচা 1.5 ঘণ্টাৰ ওপৰত হৈ গ'ল বস্তুটো আপুনি বুজিব চেষ্টা কৰক মই দুখাই দি আছোঁ আপোনাক দেখিছে পইচা ল'লোঁ মই এনেকৈ কথা মোৰ পইচা মোক লাগিব পইচা লৈছে নে তাপা পইচা লোৱাটো হয় না মই পইচা লোৱাটো হয় পইচা লোৱাটো আছে পইচাটো দিয়া বেলেগ কথা নাই মই এইবিলাক মই নাজানো আপুনি কথা পইচা দিয়ক মোৰ ফোনটো ৰিচিভ কৰা নাই নহয় কোনে ফোন ৰিচিভ কৰা নাই এই মই পঠাইছিলোঁ যে পইচাটো তাত পঠাইছে এতিয়া আমি কি কৰিব লাগে সেইটো আমাৰ দুখ নহয় ন পইচাটো দিয়ক মই এইবিলাক পইচাটো বুজি দিয়া। নাপাওঁ আৰু দাদা পইচা নাই। পইচাটো লওক পইচা নাই পইচা নাই কি কথা ক'ব লাগে আপুনি পইচা নাথাকাকৈ কেনেকৈ নলিল পইচাটো মোৰ তাৰপৰা কিয় এই ল'লে ৰৈছিলা ৰৈছিলা ৰচী এডোখৰত আছে পইচা নাই ৰচী এডোখৰত আছে বুজিব চেষ্টা কৰক এই তলতে আছে ৰচী সেইবিলাক কথাই নহয় ৰচী তলতে আছে ৰচী তলতে আছে লওক ক'ত আছে এই এটা। ৰচীটো লওক বাইদেউ কি কথা সেইবিলাক কথা নহয় সেইবিলাক কথা নহয় সেইবিলাক কথা নহয় নাই নাই সেইবিলাক কথা নাই সেইবিলাক নহ'ব পইচা দিয়ক নহ'লে বানক পইচা দিয়ক নাই নাই নহয় নহয় সেইবিলাক কথা নহয় এই মোবাইল লওক মোবাইল লওক এই মোবাইল লওক মই ফোন মাৰি আছোঁ নাই ফোন নাই আপুনি তেতিয়াৰ পৰা ফোন মাৰিয়ে আছে আপুনি এতিয়াও পইচা আহি পোৱা নাই 10,000 টকা এতিয়া আহিব 10,000 টকা মোৰ কথা নহয় এঘণ্টা আগতে ফোন মাৰিছে মই দোকানত মাল থ'ব যাব লাগে ফোন মাৰিছে মই এতিয়া আহি পাইছোঁ ঘৰৰ পৰা নাই এইবিলাক কথা দোকানত মই মাল থ'ব যাব লাগে আপোনাক কৈছোঁ মই নহ'ব এইবিলাক কথা নাই এটা ফোন মাৰি দিয়ক নাই আৰু আহি যাব পইচা আহি যাব পইচা আহি যাব আৰু কাক ফোন মাৰিব আছে আছে মই ফোন মাৰি ঘৰত ফোন মাৰিলে কাকালে ফোন মাৰিলে পইচা লৈ ৰ মোবাইলটো দিয়ক এক মিনিট দিছোন মোবাইলটো দে কাক ফোন মাৰি চাওঁ এই লওক নহ'ব সেইবিলাক কথা নহয় দে মা কাক মাৰ ফোন মাৰ হেল্ল' অঁ মই এই তিনমুনি ইয়াত যে দোকানখন যে আছে মোৰটোত মোক সিহঁতে বান্ধি থৈ দিছোঁ অঁ জলদি আহক মাক পটাপট মাক আহি আছোঁ দে এই মোবাইল ৰাখ এতিয়া কি হ'ল এতিয়া মানুহ এতিয়ালৈকে অহা নাই পাব মই ফোন মাৰিছোঁ আধা ঘণ্টা হ'ল আহিব পটাপট মাতা এইবিলাক কথা নহয় এইবিলাক চিঠি কৰিব লগা হয় না কি হ'ল দোকানত? কি হ'ল হা বান্ধি থৈ দিছে নহয় বান্ধি থৈ দিছে যে অঁ বান্ধি থৈ দিছোঁ 10,000 টকা গুগল পে' কৰি পেলাই এতিয়ালৈকে পইচা দিয়া নাই 10,000 টকা কি কৰিলে 10,000 টকা মানে মই এটা লগাই টিকেট লাগিছিলে মই আউন ফাইভ এখন দিম বুলি ক'লে আৰু 25 লাখ টকা দিম বুলি কৈছে মই লগে গুগল পে' কৰি দিলোঁ এইবিলাক তাৰপিছত এতিয়া নাই এইবিলাক চাইবাৰ ক্ৰাইম এইবিলাক ফ্ৰড কৰি থকা তুমি নাজানা নেকি হা এইবিলাক চাইবাৰ ক্ৰাইমৰ তুমি এইবিলাক নিউজ আহিয়ে থাকে দেখোন অঁ ভাইটিক দোকানত বহাই থৈছোঁ তাৰপৰা এইফালে কেতিয়া ফোন কেতিয়া আহিছিল ফোন কেতিয়ামান লৈছে কেইটামান বজাত তুমি সেই কামটো কৰিলা ন মোক সুধি ল'ব নোৱাৰিলা মই ভাবিছোঁ আউন ফাইভটো 10,000 টকা পঠিয়াই দিলা আৰু ডকুমেণ্ট দিছা নেকি ডকুমেণ্ট দিছোঁ হা? আধাৰ কাৰ্ড দিছা নে বাৰু আপুনি জনা শুনা মানুহ এটা বান্ধি দিব কি লাগে জনা শুনা কথা ক'ব আহে কি জনা শুনা কথা ক'ব আহে সি পইচা বান্ধি পইচা থৈ দিছে এতিয়া 3 ঘণ্টা গ'লে পেলাই তাক বান্ধি নথৈ কি কৰিম আকৌ হ'লেও মানুহৰ মানৱতাৰ কথা এটা আছেতো মানৱতাৰ কথা নহয় এতিয়া পুলিচত দিব লাগিব বেলেগ কথা নহয় বেলেগ পইচাটো দিয়ক পইচা দি আছোঁ ইমান বুৰ্বক মানুহ নাথাকে দেই দুনীয়াখনত বুজিছেনে এইবিলাক পায়ে আছে মোবাইলত আজিকালি আহিয়ে আছে
টকা এটা কম আছে 500 টকা অলপ কমালে নহ'ব নহয় আৰু 120 টকা হেৰিটো গৰু পে কৰোঁতে 120 টকা 10,000 120 টকা ঠিক আছে ঠিক আছে মানিব মানৱতাবিলাক কথা আছে বুজিছা এনেকে মানুহ 120 টকাটো লৈ ল'ব হ'ব হ'ব এইটো মই দি দিম নাই 120 টকাটো লৈ ল'ব দাদা এইটো মই দি দিম 120 টকাটো লৈ লওক আমাৰ একাউণ্টত বুবক পইচা নাথাকে বুজিছা বুবক গছত নালাগে 120 টকাটো লৈ ল'ব একাউণ্টত পইচা কাটিছে পইচাটো সাৱধান হ'ব লাগে 120 টকাটো লৈ লওক এনেদৰে কোনোবা ফোন এটা কৰিলে তোমাক 25 লাখ টকা দিব বুলি ক'লে তুমি পতি গ'লা না এনেকৈ ফোন কৰি কি ফোন নম্বৰ লটাৰী লাগিব কিবা লাগিব R15 দি দিব এইটো কথা হ'ল নেকি ইমান মূৰ্খ থাকে নেকি মানুহ ব'লা ব'লা আৰু এইবিলাক কাম কৰিব নাহিবা দেই মোৰ দোকানত মই কৰিলোঁ ছেকেণ্ড বাৰ আহিলে কিন্তু মই পুলিচত দি দিম ডাইৰেক্ট